বাগিচাৰ শ্ৰমিকক মাস্ক বিতৰণ বকুল চাহ বাগিচাৰ শ্ৰমিকক আজি মাস্ক বিতৰণ কৰে লাহল সমষ্টি বিধায়ক ঋতুপৰ্ণ বৰুৱাই অনুষ্ঠানত অংশগ্ৰহণ কৰে ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ বিষয়া সুজাতা গগৈ বকুল চাহ বাগিচাৰ মুখ্য পৰিচালক বৈকুণ্ঠ নাথ শইকীয়াই মাস্ক বিতৰণ কৰি বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয় যে একটা हमने दूरत्व में रहे लगे आज हमने जो गोल गोल बनाई के 2 मीटर 1.5 मीटर हम दूरत्व में रहे लगे এটা এখন একমাত্র উপায় আছে ও চিন্তিত হলে মাননীয় মুখ্যমন্ত্রী সর্বানন্দ সোনোয়াল বহুত চিন্তিত যে বাগান যদি বন হয়ে যায় আর এটা সিজন লাগে যে আমি ফার্স্ট পাতাটা নিকলি ভালকে জানলে যে পাতা ফার্স্ট পাতা নিকলে বহুত এখন বাগানকে বহুত লস হয়ে গেল তো সরকার সিদ্ধান্ত নিলেই माननीय मुख्यमंत्री सर्वानंद सिद्धांत ले नहीं बागानटा हमने खुले लगी तो केंद्रीय सरकार से बात कर नरेंद्र मोदी से बात करके तो बागानटा हम 11 तारीख बनो जो 11 तारीख से खुला सिद्धांत 10 खुला सिद्धांत ले लेकिन लॉकडाउन এখন 3 तारीख तक आहे 3 मई तो এটা लॉकडाउन बंद है लेकिन एकदम स्पेशल हमने बागानटा खुला करने सिद्धांत ले माननीय मुख्यमंत्री सर्वानंद सोनोवाल डांगरिया